স্বাগতম জনাইছোঁ সম্পূৰ্ণ ব্লগৰ আন এটি ভিডিঅ'লৈ। বিচনা পাৰি এইবোৰ মোহাৰি মেলি আজৰি। এতিয়া মই যাওঁ বাহিৰখন। বাহিৰখন চাওকচোন, এতিয়াও কুঁৱলী পৰি আছে। ছটাই বাজিল মোৰ বাজিলে। এইকেইজন ৰাতিপুৱাই পঙাই আছে। মই ৰুমটো চাফা কৰোঁ। এতিয়া মই ঘৰ চৰ চাফা কৰি আজৰি হ'লোঁ। গা চাবোৰ ধুই লওঁগৈ, আপোনালোকে চাইছে মোৰ ভিডিঅ'টো শেষলৈকে। এতিয়া মই গা পা ধুই আজৰি হৈ চাহ বনাওঁগৈ। এতিয়া চাহ দিওঁগৈ সকলোকে, চাই যাব পাৰি। এয়া আমাৰ চিম্পুৰা চাহ, এইটো বিস্কুট। আমাৰ এই দহা ছোৱালীজনী উঠিলে দেই। গুড মৰ্ণিং। গুড মৰ্ণিং। উঠিলা? তুমি ৰাতি কান্দিছিলা নেকি আজি? কান্দিছিলা? তাপ যে কান্দিছিলে বুলি কৈছে। কান্দিছিলা নেকি তুমি? কেলে কান্দিছিলা? কেলে কান্দিছিলা ন? মই এতিয়া বনাবলৈ লৈছোঁ পটল ফ্ৰাই কৰিম, ৰঙা মৰিচা আলু ভাজিম। এইখিনি মাছ আছে, এইখিনি মাছ এতিয়া নবনাওঁ, ইয়াৰ দুজনীমান ফ্ৰাই কৰিম। ইয়াত কুচিয়া আছে, কুচিয়া অকণমান বনাম। কুচিয়া আলু এয়া কাটি থৈছোঁ, আদা নহৰু পিঁয়াজ। এইফালে কেৰাহী গৰম হৈ আছে, মই ভাজি লওঁ। আজি নেদেখাওঁ বাৰু, মই বেলেগ এদিন দেখাম। কি খালিছা আকৌ? এয়া আমাৰ চুমুৱে অকলে অকলে খেলি আছে। আন্ধা হৈছে, তুমি আহাচোন। আহা চি মুখত কেলৈ চাওঁ? আহা হাই গৈ দিয়ক, হাই গৈ দিয়ক। সেইবোৰ ধাই ধুই কি ধাই কৰি দিছা যে। এই আমাৰ ধেত চুমা দে, চুমা দিয়া, চুমা এয়া আমাৰ চুনুৱে পাতিত বহি খেলি আছে। নকৰিবা আকৌ, নকৰিবা, সেইটো খেলা আকৌ, সেইটো গ্ৰীণটো খেলা আকৌ, সেইটো খেলা জলদি ন কি কৰিবানো? মামাম খাব হ'লেই নেকি? মই বনাইছোঁহে আকৌ। কি শিয়াল আহিব দেই, বদমাছ কৰিলে শিয়ালে ধৰিব। কোন আহিলে এইফালে? কোন আহিলে? কোন আহিছে? কোন হয়? কোন? নবৈদাক ঘৰ মুচিছে। এই দুজনীয়ে পাতিত বহি খেলি আছে, মই ভাত বনাইছোঁ। সেনেকৈ আৰু দিনবোৰ পাৰ হয় আমাৰ।
ৰাতিপুৱা শুই উঠাৰ পৰা ভাত বনোৱা, ঘৰ চাফা কৰা, তাৰ মাজতে বেটি কি অঁ মামা কামৰ মাজতে আহি আমাৰ চুনু মোৰ কোচত উঠিলেহি। কি হ'ল কি কিনো অঁ মামা মামা মই বনাইছোঁহে। ভোক লাগিছে নেকি? হে অঁ ভোক লাগিছে। অঁ মোৰ দেহাজনী ভোক লাগিছে। মামাক দিম চুমু এটা দিয়া দিয়া। অঁ অঁ মামা বনাইছোঁ দেই। তুমি অকণমান পেহী কোচত যোৱা, মই মামা বনাই লওঁ। এই অকণমান যোৱাচোন পেহী ওচৰলৈ, অকণমান খেলা আকৌ ইয়াত বহি বহি। খেলি থাকিব আমাৰ ছোৱালীজনীয়ে। অঁ মামা বনাইছোঁ আকৌ মই, খাবা ৰ'বা। হে অঁ মামাম লাগে ৰ'বা আকৌ অকণমান ৰ'বা ৰ'বা। অঁ সেয়া পেহী আকৌ দি দিছে ধাইকৈ। অঁ দিম দিম মই দিম। কামুৰি দিছে দেই ছোৱালীজনী। দুপৰীয়া আৰু ভিডিঅ' কৰা নহ'লেই, এতিয়া গধূলি হ'ল। ফুল দুজোপামান আছিলে ৰুই ল'লোঁ আৰু পানী দি লৈছোঁ ফুলত। অঁ ই যে ই নিজে নোলায় লমাই ফুৰে। এইখিনি আজি চাংখনলৈ তুলি দিলোঁ। এতিয়া মই মাছ পাতত দিবলৈ লৈছোঁ। এইখিনি মাছ পাত এখিলা লৈ অলপ ইয়াতে অকণমান কেঁচা মিঠাতেল দিম। আন্দাজমতে নিমখ দি লৈছোঁ। সাত ফুটা নহৰু দিছোঁ। চফুটা দিলে চফুটা দিছোঁ। বিহ জলকীয়া দিছোঁ অকণমান, নেমু চেপি দিম। হালধি দিও খাব পাৰে, আমি হালধি দিলে খাবলৈ বেয়া পাওঁ কাৰণে নাই দিয়া। পাত অকণমান সৰহকৈ মিৰিয়াম কলপাত জুইত ভৰাম যিহেতু। আছে দে এডোখৰ দিয়ক না। গেছত পাতোঁ নেকি? এয়া মই মাছ বান্ধি ল'লোঁ, এতিয়া পাতত দিম। মাছ পাতত জুইত নিদিলোঁ মই, টাৱাতে পাতি দিছোঁ। অকণমান মিঠাতেল দি দিছোঁ যাতে লাগি নধৰে পাতখন। এয়া গৰম হৈ গ'ল। এইখনে ঢাকি দিছোঁ মই। সেইফালে গেছত মাছ পাতি লৈ আমি দুজনী এতিয়া জুইৰ ওচৰত বহি আছোঁ। এনেকৈ পিঁয়াজ পুৰি আৰু নহৰু পুৰি চাটনি বনাই খাবচোন, খুব ভাল লাগে এতিয়া ঠাণ্ডা দিনত। আৰু জলকীয়াও কেইটামান পুৰি ল'ব লগতে। ঠাণ্ডা দিনত এনেকুৱা পুৰা চাটনিবোৰ খাবলৈ ভাল লাগে। নবনি তাক দেখুৱাই দিছোঁ এবাৰ সেইজনী। আমি এনেকৈ থাকোঁ আৰু ঘৰত সদায়। এয়া মোৰ মাছ পুৰা ৰেডি। আৰু এইফালে দেখুৱাই আছোঁ। এয়া আমাৰ মাছ পাতত দিয়া আৰু চাটনি ৰেডি। এইখন দেখিলে না বাৰু কি কৰিলে অৱস্থাটো। জুইত বনালে এয়াই গতি আৰু
আৰু এই আম চেলেকাৰ আম দেখাইছে মানে দাঁতকেইটা অকণমান জপাই দিয়া দুগৰাকী আইতাই নাতিৰ মাজতে লৈ খেলি আছে এয়া লগতে বেল আইকনটো বজাই দিব আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ আগতীয়াকৈ পাব আজিলৈ বাই বাই